দাও কৈছে ন পথাৰ আমাৰ বজাৰ আমাৰ তেনেকৈ মানে কি Are you ready? নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ ন মই চেপনলৈ যাম বুলি কৈছিলোঁ আৰু এতিয়া চেপনলৈ ওলাই আহিলোঁ ঘৰৰ পৰা প্ৰায় 20 কিলোমিটাৰমান ওলাই আহিলোঁ আৰু ঘৰৰ পৰা ওলাই আহি এতিয়া ইমান ধুনীয়া এডোখৰ জেগা পালোঁ ন চাওক না পুৰা ভিডিঅ'টো ইয়াতে ষ্টাৰ্টিং কৰি দিলোঁ মানে চাওক কিমান মজা লাগিছে চাওক পৰিৱেশটো চাওক চেপনলৈ বুলি গৈ আছোঁ চেপনলৈ আমাৰ পাপু ভাইটি গৈছে এইফালে হাই কৈ দিয়া এইফালে পাপু ভাইটি তাৰপিছত এয়া চেক্সি আৰু বহুতে কৈ আছিলে ন বহুত দিন হ'ল চেক্সিখন দেখা নাই বুলি কৈছিলে আৰু চেক্সি এইফালে ৰখি আছে চাওক গাইজ বহুত দিনৰ মই চেক্সিক দেখিছে ন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওকচোন মানে কি বহুত দিন হ'ল ন চেক্সিক দেখুৱাই নাছিলোঁ প্ৰায় আজি আপোনালোকক কৈছিলোঁ আগৰ ভিডিঅ'টোত মানে কি চেপনৰ দাদা 3জন মানে ইমান ধুনীয়া ধুনীয়া বাঁহৰ বস্তু বনাই পিনি তেওঁলোকে পূজাত বিক্ৰী কৰিছে ন সেইবিলাক দেখুৱাবলৈ আৰু চাবলৈ গৈ আছোঁ আমি যাবলৈ ৰেডি নে ৰেডি আমি আকৌ আগলৈ গৈ থাকোঁ পুৰা আপোনালোক ডাইৰেক্ট চেপনত গৈহে লগ পাই আছোঁ এতিয়া নাই ন বাটত ভিডিঅ' কৰোঁ বুলি ক'লেও GoPro নাই মোবাইলৰ ছেটআপ কৰিবলৈ তেনেকৈ মানে অলপ দিগদাৰ হয় আৰু তাৰপিছত তেনেকৈ ডাইৰেক্ট গৈ লগ পাইহে আছোঁ আপোনালোক আৰু চেক্সিক ভালদৰে চাই লওক বহুত দিন হ'ল ন কমেণ্ট জনাই আছিলে চেক্সি কি হ'ল বহুত দিন দেখা নাই বুলি আৰু চেক্সি এটা চিনেমেটিক শ্বট চাই লওক বিচাৰি চেপন পালোহি আৰু চেপন হাট পালোহি আৰু চাওঁ না পূজাত মানুহ চাওঁ না কিমান ভিৰ হৈছে চেপন আৰু দোকানখন এইফালে আছে দাদাৰ দোকানখন দেখিছোঁ লাহেকৈ তালৈ যাম এতিয়া আমি এতিয়া আহি পাইছোঁ চেপন আৰু হেলমেট চাওক এই ব্ৰক মানে হেলমেট ল'বলৈ দিছোঁ আৰু তোৰ কাম দিয়ে আজি হেলমেট ল'বলৈ মই পুৰা ভিডিঅ'হে বনাম আৰু এইফালে চাওক দোকানখন চাওক পুৰা কাষ্টমাৰ ভিৰ লাগি আছে চাওক এইফালে আৰু আহি ফাইনেলি এতিয়া দাদাহঁতৰ দোকানখন পালোঁ দাদাহঁতৰ মানে পুৰা ধুনীয়াকৈ এইবিলাক বস্তুবিলাক চাই আমি যে দেখিছিলোঁ মই যেতিয়া ভিডিঅ'বিলাক দেখিছিলোঁ ন তেতিয়া বস্তুবিলাক মানে ইমান ভাল নালাগে আকৌ এতিয়া ওচৰত যেতিয়া ৰিয়েলি আহিছোঁ ন পুৰা ৰিয়েলি দেখিছোঁ বস্তুবিলাক চাওক কিমান মজা লাগিছে আৰু এইবিলাক দাদাহঁতি আছে কেনেকুৱা দাদা বিক্ৰী বাটা ভালে ন আৰু আপোনাৰ নামটো কৈ দিয়কচোন আৰু আপোনাৰ সেইফালে চাওকচোন তাজমহল এটা দেখিছোঁ মজা লাগিছে আৰু তাজমহলটো চুই চাওঁ বুলি ভাবিছোঁ আৰু তাজমহলটো চুবলৈ হ'লে মই মানে ভিতৰলৈ সোমাই যাব লাগিব এতিয়া দাদাহঁতৰ পাৰ্মিশ্যন লৈ আৰু এতিয়া ভিতৰলৈ সোমাই পিনি তাজমহলটো দেখুৱাইছোঁ আপোনালোকক বোলো গাইজ পুৰা মজা ধামাকা কৈছোঁ নহয় আজি আৰু এতিয়া দাদাহঁতৰ পুৰা দোকানৰ ভিতৰত সোমাই আহিলোঁ ফাইনেলি আৰু পাপু ভাইটিকে আগফালে থিয় কৰাই দিলোঁ তাৰপিছত এই দাদাহঁতৰ কেনেকুৱা কি হ'ল সকলোখিনি ক'ব আৰু দাদাহঁতে মানে আৰু এইবিলাক মানে আপোনালোকে প্ৰস্তুতি কেনেধৰণে চলাইছিলে মানে আপোনালোকে অলপ জনাই দিয়কচোন প্ৰথম আমি মোহন শইকীয়া ছাৰৰ ওচৰত শিকিলোঁ বকতা বাঁহৰ বিখ্যাত মোহন শইকীয়া ছাৰৰ ওচৰত শিকিলোঁ ছাৰৰ ওচৰত শিকি তাৰপিছত আমি নিজে ট্ৰাই কৰিছোঁ ট্ৰাই কৰাৰ পিছত এতিয়া এই পৰ্যায়ত পাইছোঁ আৰু মানে কি প্ৰথম ইয়াতে বিক্ৰী কৰা হৈছে নে আৰু বিকা হৈ থাকে আপোনালোকৰ প্ৰথম মানে বজাৰ হিচাপত বজাৰ হিচাপত ইয়াতে প্ৰথম বুলি কৈছে তেওঁলোকে মানে ষ্টাৰ্টিং কৰিছে আৰু এইবিলাক কাম কৰি যাব লাগে ন তেনেকৈ জুবিন দাও কৈছে ন পথাৰ আমাৰ বজাৰ আমাৰ তেনেকৈ মানে কি নিজে অসমীয়া যুৱকবিলাক ইমান ধুনীয়া বস্তু বনাইছে ন ডেক'ৰেশ্যন কৰিছে তেনেকুৱা মানে এইবিলাক এটা উন্নত মানৰ মানে কি প্ৰচেষ্টা কৰি পিনি তেওঁলোকে মেলাটো এইবিলাক হেৰি কৰিব পাৰে ন তেওঁলোকে ডেক'ৰেশ্যন কৰি মেলি আৰু আপোনালোকৰ ব্যৱসায় ইয়াত কেনেকুৱা চলিছে ইয়াত ভালেই আমি যেনেকুৱা ভাবিছিলোঁ তাতকৈ ভালেই পাইছোঁ ভাল মানে বহুতেই ভাল আৰু নিজে বনাই বস্তু বিক্ৰী কৰা ন তাৰ মজাই বেলেগ মানে সেইটো কাৰণে কৈছোঁ পুৰা মজা আছে ন আজি 2 দিন হৈ গৈছে পূজাত আৰু তাজমহল এটা দেখিছোঁ এইফালে তাজমহলটো দাদাহঁতক উলিয়াই আনিবলৈ ক'ম আৰু তাজমহলটো বনাওঁতে মানে কিমান দিন লাগিছিলে সেইটো কৈ দিয়কচোন তাজমহলটো প্ৰায় 2 সপ্তাহ দিন লাগিছে 2 সপ্তাহ ন এইফালে চাওক তাজমহলটো চাওক কিমান মজা লাগিছে চাওক না তাজমহলটো এইবিলাক চব বাঁহৰে বনোৱা হৈছে হয় এইবিলাক চব বাঁহৰে কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে চাওকচোন তাজমহলটো আজিলৈকে দেখিয়ে পোৱা নাই ন ওচৰৰ পৰা ফটো উঠাই দেখিছোঁ তথাপিতো আজি দাদাহঁতে বনোৱা তাজমহলটো চাওকচোন কিমান মজা লাগিছে চাওক না চুই চাইছোঁ কিবা এটা পুৰা মজা লাগিছে মানে তাজমহলটো চাওকচোন আৰু 3জন দাদাই লগ লাগি গৈছে নে বাঁহৰে ইমান ধুনীয়া বস্তু বনাইছে চাওক ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইফালে তাজমহল কিমান মজা লাগিছে চব মানে অৰিজিনেল বাঁহৰ কৈছোঁ ন ইয়াত মানে কোনো মিছ নাই গোটেইখিনি বাঁহৰে ইমান ধুনীয়া লাগিছে ন আৰু আপোনালোকে ফটোত যিমান ধুনীয়া দেখিছে বা ভিডিঅ'ত যিমান ধুনীয়া দেখিছে অৰিজিনেলে তাতকৈ বহুত বেছি ধুনীয়া কৈছে আৰু আপোনালোকে যদি এই বস্তুবিলাক ল'ব বিচাৰে বা ভাল লাগিছে আপোনাৰ দাদাহঁতৰ নম্বৰ সকলোখিনি ডিচিশ্যন দি দিম। আৰু দাদাহঁতৰ দোকানৰ কাষ্টমাৰ চাওক পুৰা ভিৰ লাগি আছে কৈছোঁ নহয়।
চেপনলৈ আৰু চেপনলৈ আহি উৎপল দাক লগ পালোঁ। উৎপল দাৰ ভিডিঅ' মানে সদায় চাই থাকোঁ। উৎপল দাৰ ভিডিঅ' চাই মজা লাগে। আৰু মই আপোনালোকক কৈছিলোঁ আগতে উৎপল দাৰ ভিডিঅ' চাই পিনি দোকান এখন লৈ আহিছিলোঁ। বহুত ধুনীয়া ধুনীয়া বস্তু বনাইছে মানে বাঁহৰ। আৰু উৎপল দা কিবা এটা কৈ দিয়ক মোৰ চেনেলটো বহুত বেছি ভাল লাগিলে আপোনালোক ইয়ালৈ আহিলে। আৰু চেপনৰ পূজা কেনেকুৱা লাগিছে দাদাইটো জনাবই। আৰু পূজা ধুনীয়াকৈ চাইছে পুৰা মজা লাগিছে। চেপনৰ বস্তুবিলাক কেনেকুৱা লাগিলে? পুৰা মজা আল্টিমেট কৈছে। আৰু চেপনলৈ এবাৰ প্ৰথম আহিছোঁ পূজা চাবলৈ ন, একদম মজা লাগিছে। আৰু দাদাৰ ঘৰ ইয়াতে মানে ন চেপনতে। চেপনৰ পৰা অকণমান দূৰ 7 কিলোমিটাৰ হ'ব। আৰু ভালকৈ বনাই যোৱা ভিডিঅ' তাৰে কামনা কৰিছোঁ। আৰু উৎপল দাক লগ পাই বহুত বেছিয়ে ভাল লাগি গ'ল। আৰু চেপনলৈ আহিছোঁ। চেপনৰ চাওক পূজা ভিৰ চাওক না। 2 hours later. আৰু চেপনৰ পৰা জাষ্ট এতিয়া ওলাই আহিলোঁ। উৎপল দাহঁতক লগ পাই বহুত ভাল লাগিলে। আৰু উৎপল দাৰ চেনেলটো লিংকত দি দিম ডিছক্ৰিপশ্যন। আপোনালোকে গৈ পিনি মৰম দেখুৱাই দিব উৎপল দাকো মোৰ মিষ্টাৰ বসুমতাৰী চেনেলৰ তৰফৰ পৰা। আৰু মোৰ ভিডিঅ'বিলাক আজি কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে। আৰু আজি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া ঘৰলৈ যাওঁ মানে বহুত টাইম হৈ গ'ল, 4টা বাজিবলৈ হ'ল। আৰু ঘৰ পাওঁতে 2 ঘণ্টা 1 ঘণ্টা ওপৰত লাগিব ন, 2 ঘণ্টা ওচৰা ওচৰি লাগিব। আৰু আজিলৈ ইমানতে টিল দেন টাটা বাই বাই।